Hey guys, welcome back to my YouTube channel. Thumbnail to চাই নিশ্চয় গম পাইছে আজি আমি কি বনাবলৈ লৈছো এটা নতুন ৰেচিপি ভিডিও মেৰিগোল্ড বিস্কুটেৰে লালমোহন বনাইছো গোলাপ জামুন আপোনালোকে চাই দেখিছে কি ধুনিয়া হৈছে একদম অৰিজিনালটো নিচিনা লাগিছে দেখি বেছি কথা কৈ নাথাকি আহক আমাৰ ভিডিওটো আৰম্ভ কৰো এতিয়া প্ৰথমতে বগা প্লেট এখন লৈ লৈছো তাৰ পিছত 10 টকীয়া গাখীৰৰ এভৰিডে পেকেট এটা লৈছো পাউডাৰ গাখীৰ আৰু লগতে মেৰিগোল্ড বিস্কুট এপেকেট লৈছো আৰু এইখিনি পেকেটৰ পৰা উলিয়াই লৈছো এতিয়া মিক্সিত দিব লাগিব এইখিনি সৰু সৰু টুকুৰা কৰি লম প্ৰথমতে গোটা গোটাকে দিছিলো তাৰ পিছত আকৌ সৰু সৰু টুকুৰা কৰিবলৈ লৈছো মিক্সিত দিবলৈ একেবাৰে সৰু যতনটো ললো সেই কাৰণে অকমান দিগদাৰ হৈছে এপেকেট বিস্কুট ভৰাবলৈ অলপ স্কিপ নকৰাকৈ আপোনালোকে ভিডিওটো চাই থাকক তেতিয়াহে বুজি পাব মই কাট কৰা নাই ইমান ভিডিওটো যাতে আপোনালোকে বুজি পাওক ভালদৰে এতিয়া মিক্সিত দিলো চাকনিখনত এতিয়া হেৰি চাকিব লাগিব ভালকৈ মানে যাতে গোটা গোটা হেইটো নাথাকে চাকনিৰ পৰা গোটেইখিনি উলিয়াই লৈছো দেখিছে না পেকেট বিস্কুট কিমান কম হৈ গ'ল এতিয়া চাকনিখনে চাকিবলৈ চেষ্টা কৰিছো কিন্তু তলত ভালকে হৰকা নাই মানে গুৰিবোৰ মানে চাকনিখনত দুটা হেৰি আছে লেয়াৰ আছে তাকে ভাবিছো এতিয়া চাকনিখনত হ'ব নে নহব নাই এখনত নহব সেই কাৰণে ডাঙৰ পিঠাগুৰি চকা চালনী এখন লৈ আহিলো এতিয়া এখনতে চেষ্টা কৰিব লাগিব এখনত হ'ব চাগে মানে প্ৰথমখন যেহেতু চাপানি বকা আছিলে সেই কাৰণে নহল এখনত হ'ব অকমান যতনটো বেলেগ লৈ লৈছো মানে নহলে পৰি যাব তলত কাঁহী এখন লৈ লৈছো তলত ভালকৈ আৰু অকমান হেঁচি হেঁচি দিছো যাতে সোনকালে হেৰি হয় অলপো স্কিপ নকৰাকৈ আপোনালোকে ভিডিওটো চাই থাকক তেতিয়াহে ভালদৰে বুজি পাব আৰু ধুনীয়া হ'ব বহুত ধুনীয়া ময়ো ফাৰ্ষ্ট টাইমে বনাইছিলো সেইকাৰণে আপোনালোকৰ লগতো ৰেচিপিটো শ্বেয়াৰ কৰো বুলি ভাবিলো যদি ভাল হয় বেয়া হয় ময়ো নাজানো কিন্তু পিছত যেতিয়া খাই চালো তেতিয়া ভালেই হ'ল বাৰু এতিয়া গোটেইখিনি আকৌ ভৰাই লৈছো যিখিনি হৰকা নাছিলে সেই পেকেটে কম হ'ব সেইকাৰণে আৰু এপেকেট মেৰিগোল্ড বিস্কুট লৈ ললো যিহেতু ঘৰতে দোকান আছে আৰু এপেকেট আনি ললো এইটো অকমান ভালকৈ মানে ভাঙি লৈছো যাতে সোনকালে হয় আৰু স্কিপ নকৰাকৈ আপোনালোকক এই কাৰণে দেখাই আছো যাতে মই কৰা ভুলটো আপোনালোকে নকৰে সেইকাৰণে দেখাই আছো আপোনালোকেও ভিডিওটো লাষ্ট শেষলৈকে চাই থাকক আৰু যদি কোৱাত কিবা ভুল হয় তেনেহলে ক্ষমা কৰিব ইমান অভিজ্ঞতা নাই বাৰু আৰু এয়া চাওক বাকী দেখাই নাথাকিলো আৰু কেনেকৈ চালিলো কিন্তু সেই পিঠাগুৰি চলা চালনীখনে চালিলো এতিয়া এভৰিতে গাখীৰটো ফালি লৈছো সেইখিনি ইয়াত মিক্স কৰিব লাগিব দুপেকেট দিম আমি মেৰিগোল্ড বিস্কুট দুপেকেট এভৰিডে দুপেকেট মানে 10 টকা 40 টকা খৰচ হৈছে এতিয়া এইখিনি গোটেইখিনি মিক্স কৰিব লাগিব ভালকে আৰু লগতে হেৰি দিব লাগিব বেকিং পাউডাৰ মিঠা সোডা এইখিনি নিজৰ পৰিমাণ অনুসৰি দি দিব আপুনি একেবাৰে অধিকো দিব নালাগে ভালদৰে মঠিব লাগিব এতিয়া মিক্স কৰিব লাগিব বেকগ্ৰাউণ্ডত বেলেগ সাউণ্ড আহি থাকিব পাৰে তাৰ কাৰণে ক্ষমা বিচাৰিছো এতিয়া এক কাপ গাখীৰ লৈছো আপোনালোকে নিজৰ পৰিমাণ অনুসৰি মানে যেতিয়া আপোনালোকে আটা মঠিবলৈ লয় যেনেকৈ যিমানটো পৰিমাণৰ আপোনালোকে পানী দিলে তেনেকৈ আপোনালোকে ইয়াত গাখীৰ মিক্স কৰিব আৰু হাতত এতিয়া অকমান লাগি ধৰিব হাতত কিন্তু যেতিয়া থৈ দিব পিছত অকমান মঠি তেতিয়া আকৌ ধুনীয়া হৈ যাব হাতত লাগি নধৰে আৰু তেতিয়া এতিয়া মোৰ যিহেতু একাপহে গাখীৰ আছিলে গাখীৰ অকমান কম হ'ল সেইকাৰণে অকমান পানী দি দিছো আৰু এয়া চাওক এতিয়া আমি ঢাকনিখন মাৰি মানে ওপৰত এখন প্লেট দি পানি থৈ দিছো এতিয়া আমাৰ চেনি পানীকণৰ যোগাৰ কৰো ইয়াত এবাতি দিছো ডাঙৰ বাতিয়ে এবাতি চেনি দিছো আপোনালোকে নিজৰ পৰিমাণ অনুসৰি এইবোৰ দিব আৰু এতিয়া পানী দি লৈছো এইখিনি উতলাব লাগিব এতিয়া পানী আৰু চেনিটো ভালদৰে মিক্স কৰি লওঁ
এতিয়া অলপ উতল আহিবলৈ লৈছে এতিয়া হেৰি কৰি নিদিওঁ অকণমান উতল আহক মানে চেনিটো অকণমান চেনি পানীটো ডাঠ হ'ব লাগিব ন তেতিয়াহে হ'ব ৰসগোল্লা পানীৰ দৰে এতিয়া আমি এইখিনি ভালকৈ গোল গোল কৰিব লাগিব যাতে আমি ৰিফাইনত ফ্ৰাই কৰিব পাৰোঁ প্ৰথমতে হাতত লাগি নধৰিবলৈ ঘিউ লৈ লৈছোঁ এতিয়া দেখিছে আপোনালোকে হাতত লাগি ধৰা নাই ধুনীয়া হৈছে আৰু চাওক কি ধুনীয়াকৈ গোল হৈছে এতিয়া আপোনালোকে নিজৰ পৰিমাণ অনুসৰি মানে যিমানটো চাইজত কৰিব বিচাৰে সিমানটো চাইজত আপোনালোকে গোল গোল কৰি ল'লেই হ'ল লস্কৰা বনোৱাৰ দৰে একেবাৰে সৰু কৰিলে বেছিকৈ দিব পাৰিব আৰু ডাঙৰ ডাঙৰ কৰিলে খুব সোনকালে শেষ হৈ যাব সেইয়াই আৰু কথা এতিয়া হাতত অকণমান অকণমান ঘিউ লগাই ল'ব তেতিয়া অকণমান ধুনীয়া হয় মানে আৰু হাতত লাগি নধৰে এয়া চাওক আপোনালোকে 40 টকাত কিমানখিনি আমি বনাব পাৰোঁ আৰু কৈ থাকোঁতে অকণমান বেকগ্ৰাউণ্ডৰ চাউণ্ডটো আহিব পাৰে তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ আৰু মই কওঁতেও কিবা কিবি অলপ ভুল হ'ব পাৰে তাৰ কাৰণে চৰি এতিয়া এইখন প্লেট প্ৰায় ফুল হৈ গৈছে সেইকাৰণে আকৌ বেলেগ এখন আনিছোঁ কেইটা হ'ল হিচাপ কৰিবলৈ থাকিলে বাৰু তথাপিও 40 টকাত ইমানকেইটা যথেষ্ট আৰু এতিয়া আহিছোঁ পানীখিনিৰ ওচৰলৈ অকণমান আঠা আঠা টাইপৰ হৈছেগৈ বাৰু পানীখিনি এতিয়া সেইকাৰণে গেছটো চচটো আঁতৰাই পানি আকৌ কেৰাহীটো পাতি দিছোঁ যাতে ৰিফাইন তেলত সেইখিনি ফ্ৰাই কৰিব পাৰোঁ ৰিফাইন তেলখিনি দি দিছোঁ ৰিফাইন তেলে নহ'বগৈ বুলি ভাবিছিলোঁ কিন্তু নাই এইখিনিও থাকিহে গ'ল এতিয়া তেলখিনি অকণমান গৰম হ'বলৈ দিব লাগিব তেলখিনি প্ৰায় গৰম হৈ গৈছে সেইকাৰণে এটা এটাকৈ দি দিছোঁ এতিয়া চাওক প্ৰায় এইখিনি ৰঙা হৈ গৈছে এইখিনি চেনি পানীখিনিত দিব পৰা হৈ গৈছে সেইকাৰণে চচটো আনি এতিয়া চেনি পানীখিনিত অকণমান তেলটো টুকি পানী দি দিওঁ গোটেইখিনি তাৰপিছত এতিয়া আকৌ বাকী ইখন প্লেটত থকা লালমোহনখিনি দি দিছোঁ এইখিনিও আকৌ ৰঙা হ'বলৈ দিব লাগিব ভিডিঅ'টো ইমানো স্কিপ কৰা নাই মই আপোনালোকেও স্কিপ নকৰিব তেতিয়াহে ভালদৰে বুজি পাব ময়ো আপোনালোকে বুজি পাবলৈকে একো স্কিপ কৰা নাই এতিয়া এইখিনিও ৰঙা হৈ গৈছে সেইকাৰণে আকৌ চেনি পানীখিনিত আকৌ ডুবাই থওঁ এয়া চাওক তেল থাকিয়ে গ'ল সেইকণ তেলেৰে এতিয়া এইখিনি গোটেইখিনি মিক্স কৰি লওঁ আৰু অলপ দেৰি কাৰণে ঢাকি থ'ব লাগিব যাতে গোটেই চেনি পানীখিনি সুমুৱাই থয় 3 ঘণ্টামান থ'লে যথেষ্ট কিন্তু আগদিনাখন বনাই আকৌ পিছদিনাখন খাবলৈ খুব বেছি ধুনীয়া হয় এয়া চাওক আমাৰ প্ৰায় ৰেডি হৈ গৈছে মই প্লেটত ধুনীয়াকৈ থৈ দিছোঁ একদম অৰিজিনেলটোৰ নিচিনাই লাগিছে আৰু খাবলৈও তেনেকুৱাই এয়া চাওক কিমান ধুনীয়াকৈ ফুলি গৈছে আৰু মাছটোও ফোপোলা হৈছে আপোনালোকেও এদিন এনেকৈ নিশ্চয় এবাৰ ট্ৰাই কৰি চাব খুব ভাল পাব খাই ময়ো ফাৰ্ষ্ট টাইম চেষ্টা কৰিছিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ খুব ভাল লাগিলে খাই আৰু ভিডিঅ'টো ইমানতে সামৰিছোঁ বাই বাই